हेलो एवरीवन वेलकम बैक। आज मैं बनाब लैसो पेड़ा। ताकेनो किदरे बनालो चाओ हक। प्रथमते पेन एखन লৈ ताते दिसु गरु घिउ 2 चामच, तार पाছত दिलु 1 কাপ गरु गाखिर। इतिया एखिनि भालदरे या मैं मिक्स करि लैसु। इतिया गाखिरखिनि उतली आधा हबलै दिम। गाखिरखिनि उतल आहिছে इतिया एया गाखिरखिनि उतली एया आधा হৈ গলগে। तार पाছত এতিয়া ইয়াতে মই দিছো পাউডাৰ গাখীৰ 1 কাপ। तार पाছত এখিনি ভালদৰে মিক্স কৰি লৈছো। এতিয়া এখিনি মই ডাঠ হোৱালৈকে ভালদৰে মিহলাই থাকিম। तार पाছত এয়া 10 মিনিট মই এয়া এখিনি লৰাই থাকিলো। একেবাৰে গেছটো লো ফ্লেমত ৰাখিছিলো। तार पाছত এখিনি অলপ টান হোৱাৰ পাছত ইয়াতে দিছো মই গুড়ি চেনি। तार पाছত এখিনি মই আকৌ মিক্স কৰিছো। এতিয়া ইয়াতে দিছো মই ইলাচি 3-4টা মান খুনি লৈছিলো। ইলাচিটো পেষ্ট কৰি দিলে বেছি ভাল। ইয়াতে মই খুনি লৈছো অলপ। तार पाছত এখিনি আকৌ এয়া ডাঠ হোৱালৈকে মই ভাজি ললো ভালদৰে। तार पाছত এখিনি ভাজা হৈ গল। এতিয়া ইয়াতে মই দিছো গৰু ঘিউ 1 চামুচ। तार पाছত এখিনি মই অলপ ঠাণ্ডা কৰি লৈ এইদৰে মই লাডু বনাই লৈ পেৰা কেটি দিলো। এয়া এটা মই এয়া এইদৰে এইটো এটা শেপ দিলো। বাকি কেইটাও ঠিক এইদৰে মই বনাই লম। এয়া এইকেইটা মই বনাই ললো। এয়া মোৰ পেৰা ৰেডি হৈ গল। আশা কৰিলো ভিডিওটো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ